চাকৰিৰ এটি সঠিক সিদ্ধান্তই আপোনাৰ জীৱন কৰি তুলিব অধিক ফলপ্ৰসূ। সকলোৱে এটি জামেলামুক্ত জীৱন আশা কৰে, নহয় জানো? চৰকাৰী চাকৰিয়ে এটি সুন্দৰ জীৱন আৰু চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰে। এই ভিডিঅ'টিত আমি আপোনাৰ বাবে লৈ আনিছোঁ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে 15টি বাচকবনীয়া চৰকাৰী চাকৰি, যাৰ বিষয়ে আপুনি জানি লোৱা উচিত। ন্যূনতম শিক্ষাগত অৰ্হতা ক্লাছ 12 যদিও গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট প্ৰাৰ্থীও আবেদন কৰিব পাৰিব। নমস্কাৰ, মোৰ নাম বিশ্বজিৎ বৰ্মন। আপোনালোকে চাই আছে টেক বতৰা। যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে চাই আছে আমাৰ এই চেনেল টেক বতৰা, তেখেতসকলক মই জনাই দিওঁ, আমি আপোনাৰ বাবে লৈ আনো চাকৰি সম্পৰ্কীয় আৰু আপোনাৰ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন নিউজ। গতিকে সোনকালে ছাবস্ক্ৰাইব কৰি লওক আমাৰ এই চেনেল। আমাৰ এই লিষ্টখনৰ প্ৰথম স্থানত আছে SSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড C পোষ্ট আৰু দ্বিতীয় স্থানত আছে SSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড D পোষ্ট। যদিওবা দুইটা পোষ্টৰ বাবে মাত্ৰ এটাই কমন এক্সাম, কিন্তু দৰমহাৰ ক্ষেত্ৰত আছে দুইটা চাকৰিৰে বহুত ডাঙৰ পাৰ্থক্য। গ্ৰেড C ষ্টেনোগ্ৰাফাৰ পোষ্টৰ দৰমহা আপোনাৰ হ'ব 9,300 টকাৰ পৰা 34,800 টকাৰ ভিতৰত, যাৰ গ্ৰেড পে' হ'ল 4,200, আৰু গ্ৰেড D পোষ্টৰ বাবে দৰমহা হয় আপোনাৰ 5,200 টকাৰ পৰা 20,200 টকাৰ ভিতৰত, আৰু যাৰ গ্ৰেড পে' হ'ল 2,400। দ্য ষ্টাফ চিলেকশ্যন কমিশ্যন SSCয়ে এই দুইটা পোষ্টৰ বাবে এটি কমন এক্সাম অনুষ্ঠিত কৰে, যিটো এক্সাম দিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতা থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰী পাছ, আৰু আপোনাৰ বয়স হ'ব লাগিব 18 পৰা 27 বছৰৰ ভিতৰত। আপোনাৰ চিলেকশ্যন এই এক্সামটোত আপুনি দিয়া পাৰফৰ্মেঞ্চৰ ওপৰত আৰু অনুষ্ঠিত হোৱা স্কিল টেষ্টৰ ওপৰত ডিপেণ্ড কৰিব। এক্সামত হোৱা পেপাৰকেইখন হ'ল ৰিজনিং, ইংলিছ লেংগুৱেজ আৰু জেনেৰেল ইণ্টেলিজেঞ্চ। 3 নম্বৰ স্থানত আছে লোৱাৰ ডিভিজন ক্লাৰ্ক, 4 নম্বৰত আছে আপাৰ ডিভিজন ক্লাৰ্ক, 5 নম্বৰত ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু 6 নম্বৰত পোষ্টেল ছৰ্টিং এছিষ্টেণ্ট। এইকেইটা পোষ্টৰ কাৰণে SSC CHSL 10+2 নামেৰে এটা এক্সাম অনুষ্ঠিত হয়, যিটো আমাৰ দেশৰ ওৱান অফ দ্য মেজৰ ৰিক্ৰুইটমেণ্ট এক্সাম হয়। ইয়াৰ বিষয়ে চাগে আপোনালোকে শুনিছেই। এই এক্সামটোত বহিবলৈ আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব ক্লাছ 12 পাছ, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব, আৰু আপোনাৰ বয়স হ'ব লাগিব 18 পৰা 27 বছৰৰ ভিতৰত। এই এক্সামটো দুটা ষ্টেজত অনুষ্ঠিত হয়। প্ৰথমটো হয় আপোনাৰ ৰিটেন এক্সামিনেশ্যন, আৰু তাৰপিছত হয় স্কিল টেষ্ট। যিটোৱে ৰিটেন এক্সামিনেশ্যনত ক্লিয়াৰ কৰিব, তাৰপিছত সিহঁতক স্কিল টেষ্টৰ কাৰণে আমন্ত্ৰণ জনোৱা হ'ব। 7 নম্বৰ স্থানত আছে এছিষ্টেণ্ট লোকো পাইলট, 8 নম্বৰত আছে ৰেলৱে ক্লাৰ্কছ এণ্ড কনষ্টেবল, 9 নম্বৰত আছে ষ্টেচন মাষ্টাৰ, 10 নম্বৰত আছে টিকেট কালেক্টৰ, আৰু 11 নম্বৰ স্থানত আছে হেল্পাৰ। এইকেইটা পোষ্টৰ কাৰণে ৰেলৱেজে অনুষ্ঠিত কৰে ৰেলৱেজ ৰিক্ৰুইটমেণ্ট এক্সাম নামেৰে এটি কমন এক্সাম। এই এক্সামটোত বহিবলৈ প্ৰাৰ্থী ক্লাছ 12 পাছ কৰিব লাগিব, লগতে তেখেতৰ বয়স হ'ব 18 পৰা 32 বছৰৰ ভিতৰত। এই এক্সামটো এটা কম্পিউটাৰ বেছড টেষ্ট হ'ব 90 মিনিটছৰ, য'ত 100টা কুৱেশ্যন আহিব। ঠিক আছে, আৰু যিসকল কেণ্ডিডেটে ৰিটেন টেষ্টত পাছ কৰিব, সিহঁতক পিছলৈ পাৰ্চনেল ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হ'ব। 12 নম্বৰ স্থানত আছে ইণ্ডিয়ান আৰ্মি, 13 নম্বৰ স্থানত আছে ইণ্ডিয়ান নেভি, আৰু 14 নম্বৰ স্থানত ইণ্ডিয়ান কোষ্ট গাৰ্ড, আৰু 15 নম্বৰ স্থানত প্ৰটেক্টিভ ছাৰ্ভিচেছৰ চাকৰি। UPSC এই গোটেইকেইটা পোষ্টৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে। ইণ্ডিয়ান আৰ্মিত এপ্লাই কৰিবৰ বাবে আপোনাৰ হ'ব লাগিব 10+2 ষ্টুডেণ্টছ, মানে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থী হ'ব লাগিব। ইয়াত থকা চাকৰিকেইটা হ'ল টেকনিকেল এণ্ট্ৰি স্কিমছ TES এণ্ড ছ'লজাৰ মেল কেণ্ডিডেটৰ কাৰণে, মহিলা কনষ্টেবল ফিমেল কেণ্ডিডেটৰ কাৰণে, আকৌ জুনিয়ৰ কমিশ্যনড অফিচাৰ কেটাৰিঙৰ কাৰণে। যদি আপুনি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়, তেতিয়াহ'লে ইণ্ডিয়ান নেভিত এইকেইটা চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। প্ৰথমটো হ'ল ছেইলৰ, ছিনিয়ৰ ছেকেণ্ডাৰী ৰিক্ৰুইটছ। নেক্সটটো আছে আপোনাৰ, যদি আপুনি 3 ইয়াৰ্ছৰ ডিপ্ল'মাৰ কাৰণে এপ্লাই কৰে তেতিয়াও এপ্লাই কৰিব পাৰিব। নেক্সটটো আহিব আপোনাৰ কেডেট এণ্ট্ৰি ফৰ টেকনিকেল ডমেইন। ইণ্ডিয়ান কোষ্ট গাৰ্ডতো আছে দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে বিভিন্ন পোষ্ট। প্ৰথমটো হ'ল নেভিক্স এণ্ড যান্ত্ৰিক, ছেকেণ্ডটো আছে আপোনাৰ এছিষ্টেণ্ট কমাণ্ডাণ্ট, আৰু তৃতীয়টো আছে আপোনাৰ এয়াৰমেন। ঠিক আছে, ঠিক সেইদৰে প্ৰটেক্টিভ ছাৰ্ভিচতো দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে আছে চাকৰি। প্ৰথমটো আছে আপোনাৰ বৰ্ডাৰ ছিকিউৰিটি BSFৰ কাৰণে,
তাৰপিছত আছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ কাৰণে, তাৰপিছত আছে ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চৰ কাৰণে, তাৰপিছত আছে সশস্ত্ৰ সীমা বলৰ কাৰণে, তাৰপিছত আছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ অৰ্থাৎ CISFৰ কাৰণে। তো এইকেইটাই আছিল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে 15টি বাচকবনীয়া চাকৰি। আপুনি চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। যদি আপুনি এতিয়ালৈকে এই চাকৰিকেইটাৰ কাৰণে আবেদন কৰা নাই তেনেহ'লে আবেদন কৰি দিব। সময়ে সময়ে ফৰ্ম ফিল আপ হৈ থাকে, তাৰ আপডেট আমি www.techbotarar যোগেৰে আনিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ, আৰু আপুনি এই ইউটিউব চেনেলটোৰ জৰিয়তেও পাই যাব। যদি আপোনাৰ ভাল লাগিছে এই ভিডিঅ'টো তেনেহ'লে লাইক কৰক, লগতে আপোনাৰ বন্ধু আৰু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ এই ভিডিঅ'বিলাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰিবলৈ তলৰ সেই ৰঙা বটনটোত দবাই দিব। ধন্যবাদ।